আজি প্ৰেছ মিট এইকাৰণে দিব লগা হ'ল যে আমাৰ এই দেশৰ সংকটৰ সময়ত কৰোনা ভাইৰাছক লৈ পেলাই যিটো সংকট হৈছে, আমাৰ মাজত যিটো ত্ৰাসৰ সৃষ্টি হৈছে, তো ইয়াতে কিছুমান লোক, কিছুমান ব্যক্তি, কিছুমান দলে, ৰাজনৈতিক নেতাবিলাকে মানে ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত ৰাজনীতি কৰিবলৈ লৈছে। তো তাৰ এগেইনষ্টে আমি এলিগেশ্যন দিছোঁ আৰু কণ্ডেম কৰিছোঁ যে যিসকল ব্যক্তি আজি সংকটৰ সময়ত, ৰাইজৰ সংকটৰ সময়ত মানে ৰাজনীতি কৰিব বিচাৰিছে, তেখেতসকলক আমি ধিক্কাৰ দিছোঁ। বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ বা বৰ্তমানৰ চলি আছে যে এছাম লোকে, বিশেষকৈ BPFৰ নেতাকৰ্মীসকলে গাঁৱে গাঁৱে গৈ পেলাই লকডাউনৰ সময়তো মানুহ গোটাই পেলাই মিটিং কৰা আমি দেখিবলৈ পাইছোঁ। মানুহৰ ওচৰত গৈ পেলাই ৰেচন দিয়াৰ নামত মানুহ গোটাই পেলাই তেওঁলোকৰ পৰা ডকুমেণ্টছ লৈ পেলাই ৰেচন দিম বুলি পেলাই মানুহক আভুৱা কৰা আমি দেখিবলৈ পাইছোঁ। তো আমি ইয়াৰ এগেইনষ্টে প্ৰশাসনৰ ওচৰত এলিগেশ্যন দিছোঁ আৰু ইয়াত যি ধৰণে প্ৰশাসনে একশ্যন ল'ব লাগে তেনেকুৱা একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই। তো আমি ইয়াক অনুৰোধ জনাম, ৰাইজক অনুৰোধ জনাম, সজাগ হ'বলৈ অনুৰোধ জনাম যে আজিৰ সময়ত, এনেকুৱা এটা সংকটৰ সময়তো যাতে আমাৰ কিছুমান ৰাজনৈতিক দলবিলাকে ৰাজনীতি নকৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। সেইদিনাখন হাগ্ৰামা মহিলাৰীদেৱে ঘোষণা কৰিছিল যে 25 কেজি চাউল, 2 কেজি দালি, আধা লিটাৰ তেল, চেনিটাইজাৰ, মাস্ক দিয়াৰ কথা ঘোষণা কৰিছিলে। তেওঁ কোনটো ফাণ্ডৰ পৰা দিব সেই কথা আমি নাজানো। দেখিবলৈ পাইছোঁ তেখেতে যিহেতু এজন কেণ্ডিডেট হয়, প্ৰাৰ্থী হয়, আৰু আজি তাৰিখত আমাৰ BTRত কোড অফ কণ্ডাক্ট লাগু হৈ আছে। তো তেওঁ এজন প্ৰাৰ্থী হিচাপে যিখিনি ঘোষণা কৰিছে, তো সেইটো সম্পূৰ্ণ কোড অফ কণ্ডাক্টটো ভায়োলেশ্যন কৰা হৈছে। তো আমি যিটো নিৰ্বাচন বিধি তেওঁ উলংঘা কৰিছে। এই সম্পৰ্কত তেওঁলোকৰ কৰ্মী নেতাসকলে ৰাইজৰ আগত এটা ভুৱা প্ৰচাৰ তেওঁলোকে আৰম্ভ কৰিছে যে হাগ্ৰামাই দুখীয়াসকলৰ কাৰণে বস্তু দিব বিচৰাত UPPLে, বিশেষকৈ প্ৰমোদ বড়ো তেখেতে বাধা দিয়া বুলি পেলাই তেওঁলোকে কথাবিলাক মানে প্ৰচাৰ কৰিছে। তো এইটো স্পষ্টভাৱে প্ৰমোদ বড়োৱে যিটো প্ৰেছ মিটত কৈছে, যে স্পষ্টভাৱে কৈছে যে তেওঁ দিয়াত বাধা নাই, কিন্তু নিৰ্বাচন বিধি উলংঘা কৰি পেলাই এজন প্ৰাৰ্থীয়ে কেনেকৈ মানুহৰ ওচৰত গৈ পেলাই সাহায্য দিব পাৰিব, সেই কথাটোৱে কৈছে। তেওঁ চৰকাৰক, অসম গভৰ্ণমেণ্ট বা কেন্দ্ৰীয় চৰকাৰক তেওঁ অনুৰোধ জনাব পাৰে, আহ্বান জনাব পাৰে যে BTRত থকা দুখীয়া মানুহসকলৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে, এনেকুৱা ধৰণৰ তেওঁ অনুৰোধ কৰিব পাৰে। কিন্তু তেওঁ সুবিধা ল'ব বিচাৰিছে। যিহেতু আমি জানো যে BTRত বা BTCত বৰ্তমান কোনো ফাণ্ডৰ ব্যৱস্থা নাই, আৰু যিহেতু তেওঁলোকে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে, তো তাৰ পিছতো তেওঁলোকে কোন ফাণ্ডৰ পৰা কেনেকৈ তেওঁলোকে পইচাটো দিব বা সেই সামগ্ৰীখিনি 5,50,000 মানুহক কেনেকৈ মানে সাহায্য দিব, সেইটো আমি আচৰিত ভাবিছোঁ। তো দেখিবলৈ পাইছোঁ যোৱা 26 তাৰিখে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা এখন অৰ্ডাৰ ওলাইছে যে DDOলৈকে এখন নিৰ্দেশ জাৰি কৰিছে যে আমাৰ BTRত থকা যিমানবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ এদিনৰ দৰমহা কৰ্তন কৰি পেলাই এটা একাউণ্ট নম্বৰ দিছে, ICIC বেংকৰ একাউণ্ট নম্বৰ 179901000017ত তেওঁলোকে এই DDOক কৰ্তন কৰি পেলাই তাত মানে দৰমহাটো জমা কৰিবলৈ দিছে। তো আৰু সেই পইচাটোকেই তেওঁলোকে দুখীয়াসকলক বিতৰণ কৰিবৰ কাৰণে হয়তো মানে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। আৰু যিহেতু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে দুখীয়াসকলৰ কাৰণে, যিসকলে হাজিৰা কৰে, যিসকলে দিন হাজিৰা কৰি খায়, ঠেলাৱালা, ৰিক্সাৱালা, তেওঁলোকৰ কাৰণে বিশেষ সুবিধাৰ কাৰণে ফ্ৰীকৈ মানে কোনো ধৰণৰ মানে বিনিময় নোলোৱাকৈ ফ্ৰীকৈ ৰেচন দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। তো তাত তেওঁলোকৰ কৰ্মীসকলে গাঁৱে গাঁৱে গৈ পেলাই এইটো হাগ্ৰামাই দিব বিচাৰিছে বুলি তেওঁলোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ লৈ পেলাই তেওঁলোকে ক্ৰেডিট ল'ব বিচাৰিছে।
তো এনেকুৱা সংকটৰ সময়ত এটা নিকৃষ্ট পন্থা হাতত লৈ তেওঁলোকে ৰাজনীতিৰ মুনাফা আদায় কৰিবৰ যিটো ব্যৱস্থা লৈছে তাত আমি তীব্ৰ মানে প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে ইয়াৰ পিছত যাতে সাধাৰণ জনতাক আভুৱা ভাৰি পেলাই যাতে কোনো ধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰে, ভোটৰ ৰাজনীতি যাতে নকৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেকুৱা সংকটৰ সময়ত আমি সকলোৱে দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে দুখীয়া শ্ৰেণীক দেশক বাচাবৰ কাৰণে, দুখীয়া শ্ৰেণীক বাচাবৰ কাৰণে, জাতিক বাচাবৰ কাৰণে যাতে একেলগ লগ হৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। তো আমি ইয়াত ইলিগেশ্যন হিচাপে এইটোৱেই দিছোঁ যে যিসকল ব্যক্তি আজি লকডাউনৰ সময়তো মানুহৰ জুম বান্ধি মানে মিটিং কৰি পেলাই গাঁৱে গাঁৱে গৈ পেলাই ৰেচন দিয়াৰ ব্যৱস্থা, প্ৰমোদ বড়োৰ এগেইনষ্টে মোবিলাইজ কৰাৰ ব্যৱস্থা কৰি আছে। তো সেই বস্তুটো ইলিগেশ্যন দিয়াৰ পিছতো প্ৰশাসনে তেওঁলোকৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। তো আমাৰ এটা সন্দেহ হৈছে আজি প্ৰশাসন ব্যৱস্থাটোৱে তেওঁলোকৰ ওপৰত কিয় বিশেষ ব্যৱস্থা ল'ব পৰা নাই। আৰু আমি তথ্য সহকাৰে প্ৰমাণ সহকাৰে তেওঁলোকৰ ওচৰত আমি ছাবমিট কৰিছোঁ আৰু আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে যিহেতু BTC অঞ্চলত মানে ইলেকশ্যন যিটো কোড অফ কণ্ডাক্ট লাগিছে তো সেইটো যাতে ভাইলেশ্যন নহয় আৰু আমাৰ যিখিনি প্ৰশাসন SDO হওক, DC হওক, SDC হওক তেখেতসকলে যাতে বিশেষ গুৰুত্ব সহকাৰে বিষয়টো লয় আৰু ইলেকশ্যন কমিশ্যনাৰ যিটো মানে ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তে যাতে সেইবিলাক ব্যৱস্থা বন্ধ কৰে। ইয়াত আমি প্ৰশাসন আছে, SDO ফালৰ পৰা আছে, SDC আছে, মণ্ডল আছে, গাঁওবুঢ়া আছে, তেওঁলোকৰ থ্ৰুৱেদি গভৰ্ণমেণ্টৰ যিখিনি পাবলগীয়া ব্যৱস্থা সেইটো বিতৰণ কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। আজি প্ৰমোদ বড়োৱে এটা কথা কৈছিল যে দিয়াত তেওঁৰ কোনো আপত্তি নাই, কিন্তু কোড অফ কণ্ডাক্টটো ভাইলেশ্যন কৰি পেলাই যাতে মানে কামবিলাক নহয় সেই কথাটোহে তেওঁ কৈছে। তে দিব নালাগে বুলি পেলাই তেওঁ কোনো দিন কোৱা নাই। তো সেই কথাটো স্পষ্ট কৰি দিছোঁ। আজি তেওঁলোকৰ নেতাকৰ্মীসকলে গাঁৱে গাঁৱে গৈ পেলাই দুখীয়াক মানে দিব দিয়া নাই বুলি পেলাই এনেকুৱা ধৰণৰ মানে ভুৱা অপপ্ৰচাৰ চলাইছে, সেইটো ইমিডিয়েট বন্ধ হ'ব লাগে আৰু এই এনে সংকটৰ সময়ত যাতে নিকৃষ্ট ৰাজনীতিকৰণ এই ব্যৱস্থাটো বন্ধ হ'ব লাগে। তো ইয়াৰ পিছত আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে গাঁৱে গাঁৱে গৈ পেলাই তেওঁলোকৰ কৰ্মীসকলে যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ আৰু ৰেচন কাৰ্ড সংগ্ৰহ কৰি মানুহক আমি মানে ৰেচনটো আমাৰ BPFৰ পৰা দিব বুলি পেলাই তেওঁলোকে যিটো আভুৱা মানে প্ৰচাৰ চলাইছে, আজিলৈকে 1 কেজি চাউল তেওঁলোকে দিবলৈ সক্ষম হোৱা নাই। আৰু আজিৰ তাৰিখত একটা নিকৃষ্ট এটা পন্থা হাতত লৈছে। খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যিটো গপচাচুবা VCDC, এই গপচাচুবা VCDCত যোৱাকালি এটা ঘটনা হৈ গৈছে। এতিয়াও তেওঁলোকে মানুহৰ ওচৰত গৈ পেলাই কম্বল বিতৰণ কৰিছে। তেওঁলোকৰ BPFৰ কৰ্মীবিলাকে কম্বল বিতৰণ কৰিছে, টিংপাত বিতৰণ কৰিছে। ইয়াৰ তথ্য আমাৰ হাতত আছে আৰু আমি কালি SDO চিভিল আৰু পুলিচ প্ৰশাসনক জনোৱাৰ পিছত তেওঁলোকৰ তাত মানে গৈ পেলাই বস্তুখিনি মানে হস্তগত কৰিছে আৰু সেই বস্তুখিনি আজি থানাত আনিছে। কিন্তু আজিলৈকে সেই মানুহখিনিৰ ওপৰত বিশেষ কি ব্যৱস্থা ল'ব আমি সন্দেহ লাগিছে যে তেওঁলোকক যাতে বিহিত ব্যৱস্থা লয়। যিসকল ব্যক্তিয়ে আজি মানে কম্বল বিতৰণ কৰিছে, বস্তু বিতৰণ কৰিছে, ৰাতি গৈ পেলাই মানুহক জমকুৱাই পেলাই, তো সেই বিধিবিলাক যাতে উলংঘন নহয় আৰু যাতে কোড অফ কণ্ডাক্টটো সকলোৱে মানি চলে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে হেৰি কৰে। আৰু আমি দেখিবলৈ পাইছোঁ যে আজি গভৰ্ণমেণ্টে বিশেষকৈ ওদালগুৰিৰ PDA প্ৰজেক্ট ডিৰেক্টৰে কি ভিত্তিত বৰ্তমান BPFৰ চৰকাৰত থকা VCDC বিলাকৰ চেয়াৰমেনবিলাকক মানে গাঁৱে গাঁৱে গৈ পেলাই মানে কিছুমান ব্যৱস্থা কৰিবৰ কাৰণে অৰ্ডাৰ মানে ওলাই দিছে। তো সেইটো কি ভিত্তিত তেওঁলোকে কৈছে নাজানো, কাৰণ যিহেতু যিসকল ব্যক্তি VCDCত আছে তেওঁলোকে সম্পূৰ্ণ এজন পাৰ্টিৰ মানে BPF দলৰ কৰ্মী হয় আৰু সেই BPFৰ নেতাকৰ্মীবিলাকক কি ভিত্তিত মানে কোড অফ কণ্ডাক্ট লাগি থকা সময়তো এজন অফিচাৰে তেওঁলোকক মানে বস্তু বিতৰণ কৰিবৰ কাৰণে অৰ্ডাৰ দিব পাৰে, সেইটো আমি আচৰিত পাইছোঁ। গতিকে এইটো বন্ধ হ'ব লাগে। ইয়াত যিহেতু প্ৰশাসন আছে, SDC আছে, SDO আছে, মণ্ডল আছে, গাঁওবুঢ়া আছে,
তেওঁলোকক লৈ পেলাই কামখিনি তেওঁলোকে কৰক পুলিচ প্ৰশাসন আছে তেওঁলোকক লৈ পেলাই কামখিনি কৰিব তেওঁলোকে পাৰে তো ইয়াত এটা আমি বায়াস হৈ পেলাই চলাৰ অফিচাৰবিলাকে চলাৰ এটা আমি গোন্ধ পাইছোঁ যাতে সেইটো বন্ধ হ'ব লাগে ভৱিষ্যতে কোনো ধৰণৰ প্ৰশাসনীয় যিখিনি অফিচাৰ্ছ আছে প্ৰশাসনীয় ব্যৱস্থা আছে সেই বস্তুটো যাতে মানে কোনোবা দল বা সংগঠনৰ লগত যাতে বায়াস হৈ নচলে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু ভৱিষ্যতে আমি যিবিলাক ইলিগেশ্যন দিম তথ্য সহকাৰে তেওঁলোকক দিছোঁ তেওঁলোকৰ ওপৰত যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ তো ইয়াৰ পিছত আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ কৰ্মচাৰীসকলৰ পৰা এদিনৰ দৰমহা তেওঁলোকে কাটিবৰ কাৰণে অৰ্ডাৰ দিছে তো ইয়াৰ আগতে ষ্টেট গভৰ্ণমেণ্টৰ লগত কৰ্মচাৰী পৰিষদৰ এটা আলোচনা মৰ্মে আমাৰ দৰমহাৰ পৰা 20% কৰ্তন কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে আৰু এই 20% কৰ্তন কৰাৰ পিছত সংকটৰ সময়ৰ কাৰণে গভৰ্ণমেণ্টে অনুৰোধ জনাইছে আৰু সেই অনুৰোধ মৰ্মে আলোচনা মৰ্মে 20% কৰ্তন কৰাটো আমাৰ কৰ্মচাৰী পৰিষদটো মান্তি হৈছে আৰু সেই বস্তুটো উইথ ইণ্টাৰেষ্ট মানে আমাৰ যিটো মানে কৰোনা ভাইৰাছৰ যিটো মানে লকডাউন মানে শেষ হোৱাৰ পিছত নেক্সট মাহত মানে উইথ ইণ্টাৰেষ্ট তেওঁলোকে আমাক মানে ৰিটাৰ্ণ দিয়াৰ এটা মানে সেই পইচাখিনি ৰিটাৰ্ণ দিয়াৰ পাৰে দৰমহাৰ যিখিনি কৰ্তন কৰিব সেইখিনি ৰিটাৰ্ণ দিয়াৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সেইটো আমি মানি লৈছোঁ তাৰ পিছতো মানে BTC গভৰ্ণমেণ্টৰ বা BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে তেওঁলোকৰ চিফ ৰিলিফ ফাণ্ড বুলি পেলাই এটা ফাণ্ডত ICICI বেংকৰ যিটো একাউণ্ট নাম্বাৰ তাত মানে একদিনৰ দৰমহা সোমাব দিয়া কথাটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ ইয়াত নিশ্চয় ৰহস্য থাকিব পাৰে এইটো যাতে তদন্ত হয় আৰু এইটো যাতে ইলিগেল নহয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ BTCৰ চিফ হাগ্ৰামা মহিলাৰীদেৱে সম্পূৰ্ণভাৱে ইলেকশ্যনৰ নিৰ্বাচন বিধি উলংঘা কৰি পেলাই তেওঁ যিবিলাক কথা ঘোষণা কৰিছে ইয়াৰ সম্পৰ্কত যেহেতু আমাৰ UPPL দলে তেওঁলোকৰ ওপৰত ইলিগেশ্যন দিছে ষ্টেট ইলেকশ্যন কমিশ্যনাৰৰ ওচৰত আৰু সেই বস্তুটো ইলেকশ্যন কমিশ্যনাৰে আজিলৈকে তেওঁৰ ওপৰত বিশেষ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আমি UPPL হিচাপে এটা কথাই স্পষ্টভাৱে জানো যে যিসকল প্ৰাৰ্থীয়ে কোড অফ কণ্ডাক্ট ভায়োলেশ্যন কৰিব নিৰ্বাচন বিধি উলংঘা কৰিব তেওঁলোকৰ প্ৰাৰ্থিত্ব মানে কেনচেল কৰিব লাগে আমি কণ্ডেম কৰিম তেওঁ যিহেতু তেওঁৰ দ্বাৰাই বিভিন্ন অঞ্চলত বিভিন্ন সমষ্টিবিলাকত তেওঁলোকৰ কৰ্মীবিলাকে তেওঁৰ কথাক লৈ পেলাই যিহেতু আমাৰ ওপৰত বা প্ৰমোদ বড়োৰ ওপৰত মানে ইলিগেশ্যন আনি আছে আৰু তেওঁ যিটো ঘোষণা কৰিছিল হাগ্ৰামা মহিলাৰীদেৱে আৰু সেই ঘোষণা মতেই তেওঁলোকে বস্তু দিয়াৰ ব্যৱস্থা কৰিম বুলি পেলাই মানুহৰ পৰা সৰ্বসাধাৰণৰ পৰা তেওঁলোকে ডকুমেণ্টছ মানে কালেকশ্যন কৰিছে প্ৰমাণপত্ৰ কালেকশ্যন কৰিছে ৰেচন কাৰ্ড কালেকশ্যন কৰিছে আৰু তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে অলৰেডি ব্যৱস্থা কৰিছে আমি জানো ৰূপাঘাট VCDCৰ অন্তৰ্গত যিটো খালিংদুৱাৰ সমষ্টিত ৰূপাঘাট VCDCৰ অন্তৰ্গত চেয়াৰমেনে স্পষ্টভাৱে বস্তু দিয়াৰ কাৰণে তেওঁলোকে ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ পেলাই বস্তু বিতৰণ কৰিছে ইয়াৰ পিছতো পানাৰী যিটো মানে VCDC পানাৰী বাগানত সিদিনাখন আমাৰ মানুহে গৈ পেলাই ইনফৰমেশ্যন দিয়াৰ পিছত পুলিচে হাতেলুতে ধৰা পাইছে বস্তুখিনি হস্তগত কৰিছে অথচ তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এৰেষ্ট কৰা নাই যোৱাকালি পাকৰিবাৰীত যিটো ঘটনা হ'ল গপচাচুৱা VCDCৰ অন্তৰ্গত প্ৰাইমাৰী অন্তৰ্গত তাতো সেই একেই ব্যৱস্থা মানুহখিনিক পাইছে অথচ তেওঁলোকক এৰেষ্ট কৰা নাই পানাৰীত যিজন মানে বেংবাৰী VCDCৰ অন্তৰ্গত চেয়াৰমেনে গাঁৱত গৈ পেলাই যিটো লকডাউন ভংগ কৰি পেলাই ৰাইজক মিটিং কৰি পেলাই তেওঁলোকে বস্তু বিতৰণ কৰাৰ কথা আৰু বস্তু দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিছে স্পষ্টভাৱে আমাৰ তাত ভিডিঅ' মানে ভিজুৱেল থকাৰ পিছতো প্ৰমাণ দিয়াৰ পিছতো তেওঁলোকক আজিলৈকে কোনো ব্যৱস্থা কৰা নাই গতিকে আমি কণ্ডেম কৰিম যে হাগ্ৰামা মহিলাৰীদেৱৰ যিটো স্বেচ্ছাচাৰিতা তেওঁৰ যিটো একনায়কতাবাদিতা আৰু যিটো অপশাসন আজিলৈকে তেওঁ নিজকে চিফ বুলি পেলাই ঘোষণা কৰি পেলাই আজিলৈকে শাসন ব্যৱস্থা চলাব বিচৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াত ষ্টেট ইলেকশ্যন কমিশ্যনাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকৰ ওপৰত যিসকল যিবিলাক সমষ্টিত তেওঁলোকৰ কৰ্মীবিলাকে মানে অপপ্ৰচাৰ চলাই পেলাই মানুহক আভুৱা ভাৰি পেলাই
ভোটৰ মানে নিকৃষ্ট মানে ভোট আদায়ৰ যিটো পন্থা হাতত লৈছে এই প্ৰাৰ্থীসকলক এগেইনষ্টে বিহিত ব্যৱস্থা লাগে আৰু তেওঁলোকৰ এগেইনষ্টে ব্যৱস্থা লৈ পেলাই তেওঁলোকৰ যিটো প্ৰাৰ্থিত্ব এই প্ৰাৰ্থিত্বটো মানে কেনচেল কৰিব লাগে আমি এইখিনিকে আমি আমাৰ ইউ পি ফালৰ পৰা দাবী কৰিছোঁ